নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। বন্ধুসকল, আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক দেখাম যে বেহাৰবাৰী আউটপোষ্টৰ ৰিচাৰ্জ ছেত্ৰীৰ প্ৰকৃত ঘৰখনৰ লগতে তেওঁ ফেমিলি মেম্বাৰ্ছ মাক দেউতাক সকলোকে। যদি আপুনি ৰিচাৰ্জ ছেত্ৰীৰ প্ৰকৃত ঘৰখন মাক দেউতাকক চাব বিচাৰে, এইটো ভিডিঅ' শেষলৈকে চাই থাকিব। আৰু যদি আপুনি ৰিচাৰ্জ ছেত্ৰীৰ অভিনয় চাই ভাল পায়, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতেই এইটো ভিডিঅ'ত এতিয়া এটা লাইক কৰি দিয়ক। বন্ধুসকল, ৰিচাৰ্জ ছেত্ৰীয়ে ৰিচেণ্টলি তেওঁ মাক দেউতাকৰ লগতে ফেমিলি মেম্বাৰ্ছৰ লগত উঠা কেইবাখনো ফটো তেওঁ ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰা দেখিবলৈ পোৱা গৈছে। তাৰে এখন ফটো হৈছে ৰিচাৰ্জ ছেত্ৰীৰ মাক দেউতাক আৰু ভায়েকৰ লগত উঠা এখন ফটো। আৰু এয়াই হৈছে ৰিচাৰ্জ ছেত্ৰীৰ মাক দেউতাক আৰু ভায়েক। লগতে আপোনালোকক জনাই থওঁ যে ৰিচাৰ্জ ছেত্ৰীৰ মাকৰ নাম হৈছে নিমা ছেত্ৰী, দেউতাকৰ নাম নীলকান্ত ছেত্ৰী আৰু ভায়েকৰ নাম আশিষ ছেত্ৰী। তো বন্ধুসকল, ৰিচাৰ্জ ছেত্ৰীয়ে তেওঁ ফেমিলি মেম্বাৰ্ছৰ লগত উঠা আৰু কেইবাখনো ফটো আছে, মই আপোনালোকক এখন এখনকৈ দেখাই দিছোঁ। বাৰু বন্ধুসকল, আজিলৈ ইমানেই। আকৌ কৈছোঁ, আপুনি যদি ৰিচাৰ্জ ছেত্ৰীৰ অভিনয় চাই ভাল পায়, এইটো ভিডিঅ'ত এতিয়া এটা লাইক কৰি দিয়ক। আৰু আগলৈ যদি এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ চাই থাকিব বিচাৰে, আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি লওক। ধন্যবাদ।